Good morning and welcome to my JB vlog. এতিয়া সময় হৈছে 8:10 আৰু মই উঠিছো 7:40 তো ইমান দেৰিকৈ উঠিছো আৰু মোৰ চকু চাপ ফুলি আছে তো বেছি দেৰি নকৰি মই অকণমান কাম কৰোঁ বিচনাবিলাক ভাল কৰোঁ তো আজি দিনটোত মই কি কৰোঁ ক'ত যাওঁ কি খাওঁ সবখিনি দেখাম তো বেছি দেৰি নকৰি ব্লগটো আৰম্ভ কৰোঁ এতিয়া মই ফাৰ্ষ্ট টাইম পাৰিলাম বিচনা কাম কৰি মিলি এতিয়া মই যাম গা ধুবলৈ এতিয়া হৈছে 8:40 মান হ'ল তো মই পটাপট ৰেডি হৈ লওঁ ক্লাছত যাম বুলি গা ধুই আহি আপোনালোকক লগ পাইছোঁ গা ধুই মিলি আহি ৰেডি হৈ ল'লোঁ কাপোৰো পিন্ধি ল'লোঁ মই তো এতিয়া মূৰটো পনিয়াব আছে আৰু মুখত কিবা কিবি অকণমান লগাই লওঁ ৰেডি হৈ গ'লোঁ মই চিম্পল কুৰ্তি এটা পিন্ধি দিছোঁ এতিয়া যাওঁ মই দেৰি হ'ব নহ'লে তো বাই বাই এতিয়া মই আহি মোৰ চিষ্টাৰৰ ঘৰৰ সন্মুখত চিষ্টাৰজনীক ৰৈ আছোঁ সৌজনী তাই আহিছে তাইৰ বাবে সদায় মোৰ লেট হয় তো এতিয়া আহিছে আমি গৈ থাকোঁ নহ'লে আকৌ লেট হৈ যাম এতিয়া আহি পালোঁ কম্পিউটাৰ চেণ্টাৰ আহি পাই মই অকণমান বহিছোঁ ৰেষ্ট লৈছোঁ আৰু ক্লাছ কৰিবলৈ কাক লগাই দিছোঁ চাবচোন সৌজনীক মই ক্লাছ কৰিব দিছোঁ বেছি ষ্টুডেণ্ট থাকিলে নোৱাৰে আজি কম ষ্টুডেণ্ট আছে বাবে পাৰিছে তাই শিকাও হ'ল আৰু শিকোৱাও হ'ল আৰু এটা বস্তু দেখাইছোঁ ৰ'বক মোৰ টেবুলখন চাওকচোন আহিয়ে কি অৱস্থা হৈ আছে এইবোৰ চব তাইৰ বস্তু কেপ চেপ চব তাইৰ বেগটো আৰু ঘড়ীটো মোৰ বাৰু আহিয়ে এনেকৈ থৈ দিছোঁ এতিয়া এইখিনি চিজিল লগাই লওঁ ৰ'বক ক্লাছৰ পৰা আহি ভাত খাই আপোনালোকক পাইছোঁ পাহৰি গৈছিলোঁ ভ্লগ যে বনাইছিলোঁ তাৰপিছত মনত পৰিল আকৌ ষ্টাৰ্ট কৰি দিছোঁ তো আবেলিটো মই কি কৰোঁ চবখিনি দেখাই আছোঁ তাৰপিছত এতিয়া মোৰ আছে কাপোৰ আনিব বাহিৰত কাপোৰ অকণমান মেলি দি থৈ দিছোঁ সেইখিনি লওঁ এইকেইটা চাওকচোন আমাৰ হাঁহৰ পোৱালিকেইটা সিহঁতে পিটা আছে মানে ওলাবলৈ চেষ্টা কৰি আছে বান্ধি থৈ দিছোঁ যে সিহঁতে বহুত হাৰামি জানেনে যদি এবাৰ এৰি দিওঁ আৰু নাহে ঘৰলৈ তাৰপিছত কি হয় শিয়ালৰ ভোকখন হয় সেইবাবে এনেকৈ বান্ধি থৈ দিছোঁ ডাঙৰে হ'ল অকণমান এতিয়া মই আমাৰ আগফালৰ ফুলবিলাক দেখাই দিছোঁ এইবিলাক ফুল দিছিলোঁ বহুত দিছিলোঁ ফুল এতিয়া নোহোৱাই হ'ল বহুতখিনি ফুল মৰি গ'ল চববিলাক ইয়াতে এডাল মানি প্লেণ্ট দিছোঁ দীঘল হৈছে মানি প্লেণ্টডাল ভাল লাগে ওলমাই থাকে যে চবফালে ফুলেই দিছিলোঁ টাববিলাক বহুত টাব আছিল ঠাণ্ডা দিনত বহুত হয় এতিয়া আৰু নোহোৱাই হৈ গ'ল এইডালো এডাল মানি প্লেণ্ট দিছোঁ মানি প্লেণ্ট বহুত দিছোঁ মানি প্লেণ্ট দি হাবি কৰি দিছোঁ মানি হ'লে নাই সৰুডাল ফুল ভাল লাগে বগা যেতিয়া ওপৰৰ ফালে উঠিব বহুত ধুনীয়া লাগে এইডাল ফুল ৰুমৰ ভিতৰতো মই এডাল মানি প্লেণ্ট লগাইছোঁ এইটো এটা জগ আছিল জগটোৰ ঢাকনিখন ভঙাত মই এইটো এনেকৈ ডেক'ৰেশ্যন কৰি দিছোঁ মানি প্লেণ্ট এডাল দি আৰু শিলগুটিবোৰ যে মই ঘৰ সজা শিলগুটি আছিল তাত মই ঘৰত কালাৰ কৰা কালাৰবিলাক অকণমান দি বেলেগ বেলেগ কালাৰ দিছোঁ দি কিনে অকণমান ভাল লগা কৰিছোঁ ডেক'ৰেশ্যন কৰি দিছোঁ মানি প্লেণ্টডাল এনেকৈ লগাই দিছোঁ ভাল লাগে এনেকৈ মানি প্লেণ্ট লগালে আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব ওপৰৰ এইডাল দেখিছেনে এইডাল মই হাতেৰে বনাইছোঁ বহুত কেইডাল বনাইছিলোঁ এনেকুৱা বাইটিহঁতকো দিছোঁ মই এনেকুৱা 3-4ডালমান বনালোঁ এনেকৈ বনাই সজাই থৈ দিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন আৰু এইডালো বনাইছোঁ এনেকুৱাও 2ডাল বনাইছিলোঁ এডাল মই ৰাখিছোঁ আৰু এডাল মই চিষ্টাৰক দি দিছোঁ জাপি এটা এনেকৈ থৈ দিছোঁ ভাল লগা হয় এতিয়া মই আমাৰ আগফালৰ বাৰান্দাখনলৈ ওলাই আহি দেখিলোঁ
আমাৰ মাহঁতে পুৰা কথাত লাগি আছে কি জানো কথা পাতিছে সিহঁতেহে জানে মাজৰজনী মা আৰু কাষৰ দুজনী হ'ল আমাৰ ওচৰৰে বৌ পুৰা কথাত লাগি আছে কিন্তু এতিয়া আমাৰ তাতে এটা আলহী আছে কোন আলহী দেখাইছো এইটো এতিয়া আমাৰ ঘৰত আৰু এজন ল'ৰা আহিছে এইজন হৈছে মোৰ সৰু ভাইটি হয় ইয়াৰ নাম হৈছে ঈশান আলম হাই দি দিয়া এটা এতিয়া মোক দেখিছে চাগে বেলেগ এটা ৰূপত মই নামাজটো পঢ়ি লওঁ মগৰিবৰ আজান দিব হ'ল তো নামাজটো পঢ়ি লওঁ নামাজটো পঢ়ি উঠি মোৰ আকৌ টিউশ্যন আছে টিউশ্যন এটা কৰি ল'ম ষ্টুডেণ্ট এটা আহিব টিউশ্যন কৰিব টিউশ্যনটো কৰি ল'ম তাৰপিছত চাগে আপোনালোকক লগ পাম নামাজ পঢ়ি উঠি অকণমান পাহিৰ লগত ওলাই আহিলোঁ খোজকাঢ়িবলৈ এইখিনি টাইমত খোজকাঢ়ি ভাল লাগে আৰু ফুৰিব আহোঁতে বৰমাহঁতৰ ঘৰতো সোমালোঁ বৰমাহঁতৰ ঘৰত খাবলৈ দিলে লেচু বছৰৰ প্ৰথমটো লেচু খাইছোঁ ইমান টেঙা যে মিঠা হোৱাই নাই লেচুবোৰ ফুৰি আহি অকণমান মায়ে চাহ বনাই দিলে চাহ খালোঁ গাখীৰ দিয়া চাহ আৰু লগতে ফিংগাৰ চাহ মই কমকৈ লৈছোঁ ইমান চাহ খাব ভাল নাপাওঁ চাহ পানী খাই উঠি এতিয়া মই টিউশ্যন কৰিম টিউশ্যন কৰা ষ্টুডেণ্ট আহিছে মোৰ এইজন ইয়াক পঢ়াই লওঁ পঢ়াই উঠি মিলি আপোনালোকক লগ পাই আছোঁ এতিয়া বাই বাই ৰাতি ভাত খাবৰে হ'ল ভাতৰ লগত লৈছোঁ নেচেৰা ভাজি আৰু কণী আলু আৰু অকণমান ভাতকেইটা খাই উঠি লগ পাই আছোঁ এতিয়া মই আগফালে অকণমান ওলাই আহিছোঁ ভাত খাই অকণমান খোজ কাঢ়িম বুলি ওলাই আহিছোঁ সদায় মই অকণমান খোজ কাঢ়োঁ ভাত খাই উঠি আৰু ভাবিলোঁ আজি আপোনালোককো অকণমান দেখাই দিওঁ কিনো দেখাম চাৰিওফালে এন্ধাৰে হৈ গ'ল চববিলাক শুয়ে গ'ল মানুহবিলাক মোৰ মুখখনকে দেখাই দিছোঁ দিয়ক এতিয়া মই অকণমান ফুৰি আহোঁ ফুৰি আহি আপোনালোকক লগ পাইছোঁ এতিয়া মই ভাত পানী খাই অকণমান ফুৰি আহিলোঁ ফুৰি আহি এতিয়া শোৱাৰ আগত ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি লওঁ আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো হয়তো ভাল নাপাব সিমান ইণ্টাৰেষ্টেড নাপাব ক'তো তেনেকৈ ওলাই যোৱা হোৱা নাই ডিউটিও গৈছোঁ আৰু ঘৰত আহিছোঁ ঘৰত যিখিনি দেখাব পাৰিছোঁ সেইখিনিয়ে দেখাইছোঁ এইখিনিতে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত অকণমান শ্বেয়াৰ কৰি দিব কিবা যদি ভুল পাইছে ভিডিঅ'টোত কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল শুধৰাই কিনে তো আজি ভিডিঅ'টো ইমানখিনিয়ে নেক্সট এটা ভাল ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই গুড নাইট